everyone, welcome back to my YouTube channel. More YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছো। মই যে এটা ৰেচিপি লৈ আহিছো, ভেন্ডি ৰেচিপি। ভেন্ডি খাই যদি কোনোবাই বেয়া পায় বা খাই আমনি লাগি গৈছে, এনেকে ট্ৰাই কৰি চাব পাৰে ভেন্ডি ফ্ৰাই। বহুত টেষ্টি হয় ভেন্ডি ফ্ৰাইটো। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দিম ইয়াতে মিঠাতেল, ভেন্দিখিনি মই কাটি পেলাই ফেনৰ তলত দি থৈছিলোঁ। এতিয়া পানীখিনি শুকাই গ'ল, এতিয়া দি দিম। এতিয়া ভেন্দিখিনি অলপ শুকান লাগিছে। এতিয়া দি দিম ইয়াতে 1 চামুচ, আধা চামুচ নিমখ, মোৰ কাৰণে মই ঢাকোন লগাই দিম। 5 মিনিট নালাগে, 2-3 মিনিটমান ঢাকোন লগাই থৈ দিম। এনেকৈ ভেন্দিখিনি প্ৰায় সিজি আহিছে। এতিয়া দি দিম ইয়াতে কাটি লোৱা পিঁয়াজ এটা, চিকেন মছলা দি দিছোঁ 1 চামুচ, অলপ দি দিছোঁ গৰম মছলা, কেঁচা জলকীয়া 2টা, এতিয়া আকৌ অলপ টাইমৰ কাৰণে ঢাকোন লগাই দিছোঁ। মোৰ ভেন্দি ফ্ৰাই ৰেডি। চব পূৰা সিজি গৈছে ভেন্দি। এতিয়া অফ কৰি অলপ টাইমৰ কাৰণে আকৌ ঢাকোন লগাই এনেকৈ থৈ দিম। ভেন্দি ফ্ৰাই খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও ট্ৰাই কৰি চাবচোন। আৰু ৰেচিপিটো যদি ভাল লাগিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। বাই বাই।